হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মিনি ব্লগটো আৰম্ভ কৰিছোঁ এখন বাণিজ্য মেলাৰ পৰা। যিহেতু মোৰ ছেছনেল এক্সাম চলি আছিল, সেইবাবে আপোনালোকৰ মাজলৈ মই মিনি ব্লগ দিব পৰা নাছিলোঁ। এই বাণিজ্য মেলাখন অনুষ্ঠিত হৈছে যোৰহাটৰ কোৰ্ট ফিল্ডত। যিহেতু যোৰহাটৰ কোৰ্ট ফিল্ডত প্ৰত্যেক বছৰে একোখন বাণিজ্য মেলা অনুষ্ঠিত হয় আৰু বিভিন্ন জনগোষ্ঠীয়ে ইয়াত বিভিন্ন ধৰণৰ দোকান দিয়া দেখা যায়। এই দোকানবিলাকত বিভিন্ন ধৰণৰ সা সামগ্ৰী যেনে কাপোৰ, মূৰ্তি, এইটো এটা হৈছে বহুত ধুনীয়া ক'বলৈ গ'লে এটা বুদ্ধদেৱৰ মূৰ্তি আমি দেখিছিলোঁ। আৰু বিভিন্ন ধৰণৰ কাপোৰৰ দোকান, ইয়েৰিংছ, দৰৱৰ দোকান, জোতাৰ, খোৱা বস্তুকে ধৰি আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰীয়ে এই মেলাখন ভৰপূৰ হৈ আছিল। অন্য এটি মিনি ব্লগ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।